धेमाजि जिल्ला रामदनदिखारि गामि पन्चायतनि सिङाव थानाय 1 नं बिष्णुपुर गामिनि साथाम गथ'नि बिमा 38 बोसोर बैसोनि आइजोआ थांनाय शुक्रबारनिफ्रायनो गोमानानै दं। धेमाजि जिल्ला रामदनदिखारि गामि पन्चायतनि सिङाव थानाय 1 नं बिष्णुपुर गामिनि बिश्वजित बर'नि आंगो बिसि जयन्ती बर'आ थांनाय 30 मे 2025 खालारनिफ्रायनो गोमानानै दं। नखरनि आंगो फिसाया फोरमायनाय बायदिब्ला जयन्ती बर'आ आलासि जानो होना थांनाय 30 मे खालार खालि थामहिनबा शुक्रबारखालि डेकाफार्माव फैदोंमोन, नाथाय दुखुनांथाव बाथ्रा दि आलासि जानो फैनायानो दिनैसिम न'सिम फैफिनाखै होनना फिसाय बिश्वजित बर'आ फोरमायदों। मख'नो गोनांदि उन्दै गथ'खौबो बिसि जयन्ती बर'आ लोगोआव लानानै फैफादों होनना फोरमायदों। बिश्वजित बर'आ गावनि आंगो बिसि जयन्ती बर'खौ जेरावखि थाया मानो न'सिम थाबैनो फैफिननो खावलायदों। बिश्वजित बर'आ गावनि आंगो बिसि जयन्ती बर'खौ सोरबा नुयोब्ला 8011243215 8099161828 होखानाय जानबुं नम्बराव खौरां हरनो एबा फोरमायहरनो खावलायदों। ঘটনাটো আৰু মানে এনেকাই হৈছে আৰু ধৰক শুকুৰবাৰ দিনা আছিলা মোৰ ভাইটোৰ শ্বশুৰ বুঢ়াটো মৰিছিল। মই তাতে গ'লোঁ ৰাতিপুৱা। ৰাতিপুৱা যাওঁতে মই আহোঁতে গধূলি হৈ আহিলে। তাৰপিছত মাইকীটোক মই চাইছোঁ নাই ঘৰত। তাৰপিছত মই আৰু ক'ৰবাত মানুহ মৰিছেতো ঘৰৰ ওচৰত কিবা ওচৰে পাজৰে গৈ আছে নেকি বুলি কিনা খা খবৰ ল'লোঁ, নাই। তেতিয়া পিছদিনা মোক বেলেগ মানুহে সুধিছে ৰাস্তাত দেখা যিটো নেকি জংঘল চাফা কৰিছিলে 3 নং বিষ্ণুপুৰ আৰু মন্তান লংকা জানপাৰা গাঁৱৰ মানুহে ৰাস্তা চাফা কৰি থাকোঁতে সুধিছে বোলে তোৰ মাইকীটো ঘৰত আহিছে না অহা নাই। সুধোঁতে মই কৈছোঁ অহা নাইচোন, ক'ত গৈছে জানো, আজিলৈকে কিবা সোধ পোছ কৰিছোঁ মই গাঁৱত, কাৰণ তাত নাই। শহুৰ বুঢ়া শাহু বুঢ়ী তাত বইনাবিলাকৰ তাত সুধিছোঁ, তাতো যোৱা নাই। তেতিয়া সিহঁতে ক'লে আৰু ৰাইজৰ মানুহে ক'লে আমি অমুকত দেখিছিলোঁ, অমুকত যাম বুলি কিনা ডেকাপাম যাম বুলি সেনা কৈছে আলহী খাব, গতিকে খবৰ দিছে না দিয়া নাই বুলি কিনা কওঁতে মই কৈছোঁ খবৰ পোৱা নাইচোন, মোক কৈও যোৱা নাই। সেইটোৰ কাৰণে মই য'তেই নাথাকক মোৰ মাইকীটো ছোৱালীও লগত এটা লৈ গৈছে। ছোৱালীটো আৰু মাইকীটো মোৰ য'তেই নাথাকক আহি উপস্থিত হ'ব লাগে মোৰ ঘৰত। মাইকীৰ নাম কি আছিল? গাঁও 1 নং বিষ্ণুপুৰ, থানা চিমিন চাপৰি, অসম। দুইজনৰ মাজত কিবা মাৰপিট হৈছিলে নেকি? মাৰপিট আগতে এনেকা হৈছিলে, ধৰক এই যেতিয়া নেকি ৰং নাম্বাৰ লগাওঁতে এতিয়া এনেকা মাৰপিট হওঁতে উঠাৰো হৈছে। আপোনাৰ এতিয়া সন্দেহ কি মানে? সন্দেহত মই এতিয়া এনেকা হৈছে ডাইৰেক্টলি ক'বও পৰা নাই ৰং নাম্বাৰতে গৈছে না বোলে বেলেগতে গৈছে। সেইটোৰ কাৰণে মই য'তেই নাথাকক মোৰ মাইকীটো ঘৰত আহি উপস্থিত হ'ব লাগে। ধৰক ঘৰত ঘূৰি আহিব লাগে মানুহটো য'তেই নাথাকক। আৰু ক'ৰবাত যদিও আছে আলহী খাই ঘৰত আহিব লাগে সোনকালে। আপোনাৰ গাঁৱটো কি আছিলে? 1 নং বিষ্ণুপুৰ, চিমিন চাপৰি। আমাৰ ধান কাটপাও হৈছে, ধান কাটা চিজন, তাতে গৈছে। মোৰ অলপ মনতো দুখ লাগিছে। আহিলে মাইকীটো ল'ব মানে ল'ম কাৰণে মই আহ্বান জনাইছোঁ আৰু যেনিবা ৰাইজেও ক'ৰবাত দেখিলি মানে যাতে মোক জনাই দিয়ে। আৰু লগত আৰু কোনোবা গৈছে নেকি মাইকীৰ লগত? মাইকীৰ লগত ছোৱালী এজন গৈছে। তাৰপিছত ছোৱালীটো ছোৱালী বয়স কিমান? ছোৱালী কিমান হ'ব?